হেল্ল' গাইজ গুড মৰ্ণিং নমস্কাৰ মই ৰুঞ্জনে আমাৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ আৰু এতিয়া ৰাতিপুৱা 8টা বাজিছে মই ভাত বনাবলৈ লৈছোঁ আজি বনাম মই মগু দালি আৰু মগু দালি মই অলপ বেলেগ ধৰণে বনাই খাওঁ ভাবিলোঁ আপোনালোককো দেখাওঁ ঠিক আছে তেন্তে মই কেনেকৈনো মগু দালি বনাই খাওঁ চাব আহক মই মগু দালি ল'লোঁ আৰু এতিয়া এইখিনি মই ভাজিম মানে শুকানে ভাজি ল'ম কেৰাহীত মই পায়স বনাইও আছোঁ এনেকৈয়ে অলপ ভাজি ল'ব লাগে মানে অলপ ৰঙচুৱা পৰালৈকে তাৰপাছত মোৰ ভজা হৈ গ'ল এতিয়া মই এইখিনি ভালদৰে ধুই ল'ম দালি বনাবলৈ মই এইফালে লৈছোঁ আদা নহৰু পিঁয়াজ আৰু আলু কেইটুকুৰামান আৰু বিলাহীখিনি মই এতিয়া চপাৰত ভালকৈ চপ কৰি ল'ম মই কুকাৰতে বনাম আৰু এতিয়া ইয়াৰ কুকাৰ গৰম হ'ল মই তেল দি দিছোঁ তেল গৰম হ'ল মই এতিয়া দি দিছোঁ শুকান জলকীয়া মই এতিয়া ইয়াত জিৰা দিম আৰু কেইটামান পাঁচফোৰণ দিম পিঁয়াজ নহৰু পিছা আদা নহৰু ভালকৈ ভাজি ল'ম আৰু মই হালধিটো তেলতে দি দিম
মই বিলাহী দি দিম ইয়াত। পুৰিব। মই এতিয়া পানী দিলোঁ, গৰম পানী, আৰু চিটি 2টা মাৰিলেই হৈ যায়। 2টা চিটি মাৰি দিবলৈ দিম মই, তাৰ পাছতে হৈ যাব আমাৰ মগুৰ দালি। ভিডিঅ'টো অলপ কপি আছে, কাৰণ মই এহাতে মোবাইলটো ধৰি পেলাই ভিডিঅ' বনাই আছোঁ, তাৰ কাৰণে বেয়া নাপাব। আৰু এয়া মোৰ দালি ৰেডি হৈ গ'ল। ইয়াত অলপ কেঁচা ধনিয়া দিব পৰা হ'লে ভাল লাগিলহেঁতেন, কিন্তু মোৰ ওচৰত এতিয়া কেঁচা ধনিয়া নাই যে দিব নোৱাৰিলোঁ। আমাৰ খোৱা বোৱা হৈ গ'ল এতিয়া, আৰু মগু দালিটো খাই ভাল লাগিছিলে, আৰু মই প্ৰায় এনেকৈয়ে খাওঁ, মগু দালিখিনি ভাজি পেলাই। নভজাকৈ খাবলৈ মই ভাল নাপাওঁ, আৰু যেতিয়াই মগুৰ দালি বনাওঁ মই তেনেকৈ ভাজি লওঁ। আৰু আপোনালোকে ট্ৰাই কৰি চাবচোন, ভাল লাগে সঁচাকৈ। তাৰ পাছত আপোনালোকে কমেণ্ট কৰি জনাব যে ভাল লাগিলে নাই। আৰু ঠিক আছে তেন্তে, ভিডিঅ'টো মই আজি ইমানতে সামৰোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে আপোনালোকে লাইক এটা কৰিব আৰু কমেণ্ট কৰি জনাব। ঠিক আছে।